हेलो हेलो जी হয় হ'ব তুমি সোনকালে আহা এতিয়া সোমাই আহক কি খবৰ শইকীয়া এই দাস দেখোন বহক 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 কওক দাস ঘৰৰ খা খবৰ কওক কি ক'ম শইকীয়া খবৰ ইমান ভাল নহয় আপুনি নতুনকৈ গাড়ী লৈছে ভালেই হ'ব লাগিছিল গাড়ীখন নিকিনি যদি আলু পিঁয়াজ কণীকে কিনি থলোঁ হয় এতিয়া বৰ বিপদত পৰিছোঁ শইকীয়া গাড়ীখন কিনাৰ পৰাই লকডাউন গাড়ীখন চলাবই পৰা নাই গাড়ীখনৰ ইনষ্টলমেণ্টো দিবই পৰা নাই বৰ বিপদ হৈছে শইকীয়া এইফালে আকৌ দেউতাও হস্পিটেলত এডমিট মহা সমস্যা ডক্টৰে কৈছে ব্লাড দিব লাগিব এই সময়ত কোনে ব্লাড দিব সকলোৰে কৰোনাৰ ভয় বৰ বিপদত পৰিছোঁ শইকীয়া কিবা এটা কৰক আপুনি ব্লাড মই টকাৰ বাবেহে মই নিজে সমস্যাত ভুগি ইফালে ইফালে ঘূৰি ফুৰিছোঁ নহ'লে গাড়ীখনকে ৰাখি থওক হে আপুনি কি যে কথাবোৰ কয় নহয় विश्वेश्वराय महादेवाय त्र्यंबकाय महादेवाय भगवान् विश्वेश्वराय महादेवाय हेलो हेलो ধন কল কৰিছিল আপুনি হয় দাদা আচলতে দাদা কি কয় হয় কালিৰ পৰাতো বন্ধই হ'ল কালি ৰাতিৰ পৰাতো বন্ধ হ'ল দাদা ল'ৰাখানিও প্ৰেছাৰ কৰি আছিলে ফোনো কৰি আছিলে মোক আচ্ছা আপুনি ফোন কৰিলে ভালে হ'ল মই আপোনাক ফোন কৰিম বুলি ভাবিছিলো কথাটো হ'ল ল'ৰাখানিবোৰ কালিৰ পৰাতো বন্ধ হ'ল পঠাব লাগিছিলে পইচাটো তাইহে একো ব্যৱস্থা হ'ব নহ'ল ৰেণ্টৰ কথাটো দাদা মালিকে কৰিছিলে এইটো কি ব্যৱস্থা হ'ব আচ্ছা ৰুম ৰেণ্টৰ বিষয়টো এই বাতৰি চাতৰিবিলাক দেখোন ওলাই আছে আকৌ কিয় ইমান প্ৰেছাৰ দি আছে সেইটো হয় কিন্তু কথাটো হ'ল কি ৰিয়েলৰ মাজতো ডিফাৰেঞ্চ আছে ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ মাজত টিভিত ক'লে যে কোনোবা কথা এটা মানি ল'ব দাদা সেইটোতো নহয় চ' মানিছে এনেকুৱা নহয় যে মানা নাই 100ৰ ভিতৰত আপোনাৰ 20% মানিছে প্ৰায় 80%টো টিভিৰ মতে চলা নাই বা কোনোবা এজনে যে ক'লে বন্ধ বুলি পইচাটো ল'ব নালাগে বুলি ক'লে যে নহ'ব সেইটো বিষয়ে বিশেষ কথা নাপাতো আপুনি কথাটো পাতি ল'ব ঠিক আছে ঠিক আছে তেতিয়াহ'লে কাইলৈ ল'ৰাখানিক পঠোৱাকৈ ব্যৱস্থা বাৰু মই তোমাক জনাম বাৰু দিয়া হ'ব দাদা আৰুতো এতিয়া লগ নাপামে চাগে এইকেইদিন কাইলৈৰ পৰাতো চাগে বন্ধ হ'ব কালি ৰাতিৰ পৰা দিয়ক ঠিক আছে হ'ব দিয়ক অ'কে দাদা এৰিছোঁ তেতিয়াহ'লে বাৰু বাই
কাশ্যপ ডাঙৰীয়া অঁ কি হ'ল কওকচোন আপুনি দেখোন একো খবৰেই নিদিলে আপুনি কামটো মিলাই লওক আৰু মই যাব নোৱাৰিম মানে মোৰতো মুস্কিল হয় মোৰতো ষ্টাফ চলাব লাগে নহয় এতিয়া এনেকুৱা সময়ত লকডাউনটো হৈ গৈছে মই কিবা এটা কৰক আপুনি কামটো মিলাই লওক আৰু তাকে আৰু মোক অকল এৰি দিলে কেনেকৈ হ'ব দিয়া ঠিক আছে বাৰু অ'কে ঠিক আছে কামত লাগি আছ অঁ টকাটো তই দেখোন কোনো খবৰ বাতৰি নিদিয়াকৈ ঘপকৈ লগাই দিলোঁ বেগত কিবা কিবি কি লৈ আহিছে অসতীয় মানে পৰিশ্ৰম নহয় কি তোৰ প্ৰতি মোৰ আৰু তোৰ বৰ কোনো দায়িত্ব বোলা বস্তু নাই নেকি আৰে তহঁতৰেতো নাই খাবলৈ আকৌ সেইখিনি লৈ আহিব লাগে নেকি 14-15 দিন কি খাই থাকিবি বাৰু দে হ'ব দে ভালনে চবৰে তহঁতৰ অঁ ভাল তই তেনেহ'লে কাম এটা কৰ বোৱাৰী ঘৰতে আছে মোক অলপ দেৰি হ'ব অলপ কাম অলপমান মই কিন্তু তোলৈ নৰখোঁ আৰু কাৰণ গাড়ী মটৰৰ কথা আছে অঁ দে যাবি যাবি মই বোৱাৰীক কিবা এটা কৰি দিম বাৰু তই লৈ যাবি দেই ঠিক আছে মই যাওঁ বেগটো তোৰ গাড়ীত তই লৈ যাবি অঁ যা যা অঁ দাস কথাখিনি তই গম পাইছেই কাইলৈ দিনটোহে আছে লকডাউনটো পালেহি গোটেই ষ্টাফে চিঞৰ লাগি আছে বিল চিলখিনি হ'লে ভাল আছিল আৰু গম পাইছে দেখোন কৰোণাৰ কাৰণেতো বিলবিলাক পাছ হোৱা নাই গম পাইছেই আপুনি গতিকে এটা কাম কৰক আপুনি যেনে তেনে এই মাহটো চলাই দিয়ক আৰু আপুনি দেখোন বৰ সন্দেহত পেলাই দিলে মোক আপুনিও জানিছেই গোটেই পৰিস্থিতি গতিকে যেনে তেনে আপুনি চলাই দিয়ক মই বাৰু কথা বতৰাখিনি ছাৰৰ লগত পাতি পেলাই মই আপোনাক ফোন কৰি জনাম বাৰু দিয়ক আৰু মই চেষ্টা কৰিম দিয়ক 2 দিনলৈ কৰাই দিবৰ কাৰণে মই চেষ্টা কৰিম ঠিক আছে চেষ্টা কৰিছোঁ আপুনি চেষ্টা কৰিছোঁ অ'কে 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 বেয়া চেষ্টা নক'ব কিন্তু আপুনি হা ঠিক আছে অ'কে অ'কে মই কৰাই দিম দিয়ক চিন্তা নকৰিব অ'কে অ'কে ঠিক আছে হেল্ল' হেল্ল' ৰব আহে মই টকাৰ কাৰণে বৰ চিন্তাত পৰিছোঁ যি হয় হ'ব তুমি সোনকালে আহা এতিয়া তুমি আকৌ কি কৰিবা মই জানো কিবা এটা কৰিব লাগিব তুমি চিন্তা নকৰিবা সোনকালে ঘৰলৈ আহা ঠিক আছে মই গৈ আছোঁ এইটো লোৱা মানুহ কি তুমি ইমানখিনি পইচা একেলগে ক'ত পালা প্ৰতিমাহে তোমাৰ পৰা ৰাখি ৰাখি আজি তোমাকে ঘূৰাই দিছোঁ যোৱা তোমাৰ কৰিবলগীয়া কামখিনি কৰি লোৱা গৃহত যেতিয়া তোমাৰ দৰে গৃহলক্ষ্মীবোৰ বাস কৰিব কাৰ সাধ্য আছে কোৱাচোন সেইজন পুৰুষক বিপদত পেলাবলৈ
এইকণ যদি মই তোমাৰ বাবে কৰিবই নোৱাৰোঁ তেন্তে মই তোমাৰ অৰ্ধাংগিনী কি হয় তুমি কেৱল অৰ্ধাংগিনী নহয় অ' তুমি গৃহলক্ষ্মী মোৰ গৃহলক্ষ্মী মই ভাবোঁ যে প্ৰত্যেকগৰাকী পত্নীৰে এইটো এটা কৰ্তব্য প্ৰত্যেকগৰাকী নাৰীয়ে তোমাৰ দৰে হোৱা উচিত মানসী মই সেইটোৱেই বিচাৰোঁ